নমস্কাৰ বন্ধুসকল, আজি আমাৰ ৰকি ভাই কি নতুন কণ্টেণ্ট এটা চলাব খুজি আছে। আহক অলপ জানোগৈ কেনেকুৱা কণ্টেণ্টটো হ'ব। আহক। জলকীয়া দিছে আপোনালোকে? জলকীয়া দিছে? জলকীয়া দিয়া হৈছে আপোনালোকে চাই লওক। ইয়াত জলকীয়া আছে, নেমু আছে, চাৰিমা, আপেল আছে, কল আছে, চব আছে। ভিডিঅ' চাই আপোনালোকে দেখিছে চাগে, বহুত ইণ্টাৰেষ্টিং হয়। বেছি কথা নকয়, পলম নকয়, মই সেইখন ষ্টাৰ্ট কৰি দিম। বৰ্তমান আপেল দেখো বেছি নাই, অলপ আছে। খাইবলৈ পেক কৰিলে লাষ্ট পিচ আছে আৰু মানে কিন্তু বাকীকেইটাই খাবলৈ পোৱা নাই। ইতিমধ্যে যিখন আমাৰ খেল দিয়া হৈছিলে, খেলখনত ফাৰ্ষ্ট উইনাৰ হৈছিলে ইতিমধ্যে ফল খোৱা খেলখনত যিখন
খেলত আমাৰ 5জন গৰাকী আছিলে 5জনৰ ভিতৰত আমাৰ উইনাৰ হৈছিলে আমি ফাৰ্ষ্ট প্ৰাইজটো দিয়া হ'ব আমাৰ আফ্ৰিকা স্পৰ্ট বটলতে বাকী কেইজনক আমি সোণৰ পেকেট এটা দিয়া হ'ব এতিয়া আমি কাষত খেলি পেলাই আপোনালোকক কেনেকুৱা লাগিছে খেলখন খেলি ভাল লাগিছে যদি ৰাইজে যদি খেলখন চাই ভাল পায় এটা কমেণ্ট কৰি দিব আৰু লাইক এটা দিব আৰু আমাৰ টিমটোত এই খেলৰ বিষয়ে ছাপোৰ্ট কৰি দিব